সুপ্ৰভাত যাছিলোঁ সকলো বন্ধু বান্ধৱীলৈকে সকলোৰে কিন্তু মংগল হওক তাৰেই কামনা কৰিছোঁ। আজি আমাৰ পিনে বহুত কুঁৱলী পৰিছে চাওকচোন। যিহেতু সদায় ওলাই আহোঁৱে আপোনালোকে গম পায়, আকৌ আজিও আহিলোঁ। একে মজা কুঁৱলী পৰিছে একদম। শ্বিলং ফিলিংছ আহি গৈছে গাঁৱতে। কিমান ধুনীয়া চাওকচোন পৰিৱেশটো। আপোনালোকে কোন কোন ৰাতিপুৱা এনেধৰণে সোনকালে শুই উঠি মৰ্ণিং ৱাক কৰিবলৈ যায় কমেণ্ট কৰিবচোন দেই। মোৰ আটাইতকৈ প্ৰিয় ঠাইডোখৰ পাই গৈছোঁ আহি। মই বৰ ভাল পাওঁ এইখিনি, যিহেতু ৰাস্তাৰ দুই কাষে গছ আছে, গতিকে ভাল লাগে মোৰ। এয়া দেখিছেনে কুঁৱলী কেনেকৈ পৰিছে। জীৱনত কিবা এটা পাবলৈ হ'লে কষ্ট কৰিবই লাগিব। কষ্ট অবিহনে ফল পোৱাটো মূৰ্খামি নহয় জানো। তেনেকৈ পঢ়া জীৱনটো বাৰু পঢ়িছিলোঁ, কিন্তু আৰু অলপমান ভালকৈ সময় নিদিয়াৰ বাবে আজি এনেকুৱা। এতিয়া পঢ়া জীৱনৰ পৰা এনেকৈ সোনকালে শুই উঠোঁ কিন্তু দেই, কিন্তু ধৰক আৰু অকণমান সময় দিব লাগিছিলে, যিহেতু বৰ্তমান হৈছে প্ৰতিযোগিতামূলক যুগ। গতিকে চেষ্টা অব্যাহত ৰাখি গৈছোঁ বাৰু। আপোনালোকৰ পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন দেই। দেখিছেনে কুঁৱলী, কেৱল কুঁৱলী।